Welcome back to my channel again. So, আকৌ আহি গ'লো vlog এটা লৈ পিনে বহুত দিনৰ পিছত। আৰু আহিয়ে টিকলুটো লগ পালোঁ। প্ৰথমে ভয় কৰি আছিলে, তেন আহিলে ওচৰলৈ। তাৰপিছত মানে এৰি দিয়াত নাই আৰু মোৰ পেণ্টতে কামুৰি চুচৰি আহিছে। মই খোজকাঢ়ি আহিলত। এণ্ড নাও মানে মোৰ ভ্লগটো এইটো ভ্লগ কিবা ডেইলি ভ্লগৰ নিচিনা নহয় পিনে ডিস্কভাৰী চেনেলৰ ভ্লগ নিচিনাহে হ'বগৈ বিকজ দেয়াৰ উইল বি আ লট অফ এনিমেলছ ইন দিছ ভ্লগ। আৰু এয়া পিছফালে গৰু কুকুৰ মই এইবোৰ কেপচাৰ কৰি ভাল পাওঁ। আৰু এজনী গৰু বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু ইয়াতে মানে ব্ৰহ্মপুত্ৰ চাপৰি কাষতে জেগাটো বহি পিনে চাহ খোৱাৰ মজাই বেলেগ। একদম হেপিনেছতে দুটা ৰসগোল্লা খাই দিলোঁ। ইউজুৱেলি মই ইমান বেছি মিঠা নাখাওঁ, বাট মানে ইয়াতে বহি চাহ কাপোৰ কিবা এটা বেলেগেই সোৱাদ আহি যায়। আই ডোণ্ট ন' কিয়। ফাৰ্ষ্ট অফ অল বিকজ অফ দ্য নেচাৰেল ভিউ এণ্ড ছেকেণ্ড বিকজ জুইত বনোৱাৰ কাৰণে। আৰু এইফালে মই খুব দৌৰা ষ্টাৰ্ট কৰিলোঁ চাহ খোৱা জেগাৰ পৰাই। হাততে কাপ চাপ লৈ পিনে আহিছোঁ, দৌৰি আছোঁ বিকজ গড় ওলাইছে হেনো, সেয়া চাবলৈকে আহিলোঁ লৰালৰিকৈ। দেখিলোঁ সোমাই গ'ল এতিয়া। আৰু মই য'তেই যাওঁ তাতে অকল খুন্দনা মৰাৰ কাম। মোৰ কিবা এটা ভাল লাগে। ইয়াত চিকেনৰ কাৰণে যোগাৰ কৰি আছিলোঁ, আদা নহৰু পেষ্ট। এয়া আমি যা যোগাৰ কৰিছোঁ আৰু খানাৰ কাৰণে। আজি প্ৰথমটো পিকনিক আমি আৰম্ভণি কৰিছোঁ আজিৰ পৰা। লোকেশ্যনটো হ'ল আপোনাৰ পটীয়াগাঁও গোহাঁইগাঁও বুলি কয়। বৰ সুন্দৰ জেগা, সকলো আহিব পাৰিব। ভাল পৰিৱেশ এটা আছে, সুন্দৰ পৰিৱেশ। আমি সঁচাকৈ কথা ক'বলৈ গ'লে মিছাকৈ কোৱা নাই, গড় সঁচাকৈ দেখিলোঁ ইয়াত। 3টা গড় বিচৰণ কৰি আছোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইমান ৰ'দ দিছে ন, তোমালোক এনেকৈ থাকা এই ৰ'দতে দিন। গানটো গোৱাচোন, আকৌ গোৱা। এফালে চাই দিয়া। ইকণ পাহৰি থাকিলা। এইকণে বহুত ধুনীয়া হৈছে দেই। আৰু এইফালে আমাৰ চিকেন বনি আছে। চিকেনখিনি দেখাত যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি আছিলে। বহুত ভাল লাগিলে খাবলৈ, জুইত বনোৱাৰ কাৰণে আৰু বেছি এনহেঞ্চ হৈ গৈছে টেষ্টটো। মামাই বনাই আছিলে সেয়াও। আৰু এয়া বনি থাকোঁতেই মই অলপ বাহিৰলৈ আহি ইফালে চাং এখন আছে তাতে বহি ল'লোঁ। তাতে শুবও পাৰি, শুই পিনে নিজানতাৰ সোৱাদ ল'লোঁ অলপ। কিমান ধুনীয়া এটা পৰিৱেশ ইয়াতে। আৰু ভাবিলোঁ অলপ চাপৰিলৈ আহোঁ বুলি, য'ত ব্ৰহ্মপুত্ৰৰ কাষলৈ মানে চবেই আহিলোঁ এইফালে। আৰু চবেই পিকনিক খাই আছে, চবেই এইফালে পিকনিক খাই আছে। কিন্তু আমি পেহী আছে কাৰণে পেহীহঁতৰ ঘৰৰ ওচৰতে খালোঁ। আৰু এইফালে আহিলোঁ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত। পলস হৈ আছে, বালি হৈ আছে বহুত, য'তে ত'তে ভৰি দিব নোৱাৰি। কিছুমান এনেকুৱা দলবোৰো আছে য'ত পৰিলে মানুহবোৰ সোমাই গুচি যায় তেনেকুৱা। এণ্ড এগেইন আই এম ছ' হেপ্পী। মই এইবোৰ বহুত ভাল লাগে নেচাৰৰ মাজত থাকি। হয়তো কোনোবা দিনা 5 ষ্টাৰ হোটেলত গ'লেও মোৰ ইমান হেপিনেছ নালাগিব যিমান নেচাৰত থাকি লাগে। আৰু চবেই চেলফি লৈ আছিলোঁ। আৰু এইফালে বহি ল'লোঁ কমলা খাবলৈ। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত, বালিৰ মাজত বহি পিনে কমলা খোৱাৰ সোৱাদটো একেবাৰে বেলেগ আছিলে। কিবা এটা বহুত বেলেগ লাগিলে, বহুত টেষ্টিও লাগিলে। ইট ৱাজ ভেৰি পিচফুল। আৰু গোটেই দিনটো ভিটামিন ডিটো পাইছোঁ আৰু বহুত বেছি। ৰ'দতেই থকা হয়, খুব ভাল লাগিলে তাতে বহি কমলা খাই পিনে। দেন উই আৰ বেক টু আৱাৰ প্লেচ ফৰ লাঞ্চ খাবৰ কাৰণে আহি গ'লোঁ। আৰু কিমান টেষ্টি আছিলে, ইটছ লাইক মোৰ এতিয়াও মনত পৰি আছে খানাটো। এতিয়া যোৱা সপ্তাহতে এতিয়া মই এডিটিং কৰি আছোঁ একচুৱেলি। আৰু দেখি পিনে এতিয়া খাওঁ লাগি গৈছে। প্ৰত্যেকটো বস্তুৱে বহুত টেষ্টি আছিলে। আৰু গোটেই বস্তুখিনি ঘৰৰ হয়। ইয়াত দিয়া মূলাৰ পৰা লৈ পিনে, মাছৰ পৰা লৈ পিনে, ধনিয়ালৈকে, জলকীয়ালৈকে চব ঘৰতে খেতি কৰা বস্তু। খাবলৈ সেইকাৰণে
বহুত টেষ্টি আছিলে আৰু জুইত বনোৱাৰ কাৰণে টেষ্টটো আৰু ইনহেঞ্চ হৈ গৈছিলে। আৰু ইয়াত 2023 মোৰ প্ৰথমটো আৰু লাষ্টটো পিকনিক হ'ব হয়তো, কাৰণ মই ইমানকৈ পিকনিক গৈ নাথাকোঁ। ত' ইয়াতে পূৰা খুব এনজয় কৰি ল'লোঁ। আৰু তাৰপিছত এগেইন আমি আহিলোঁ পেহীহঁতৰ ঘৰৰ ইফালে, ৰাস্তাটোৰ ইফালে এইকণ জেগা আছিলে, ইয়াতে চবেই ফটোশ্বুট কৰিব আহিলে আৰু মই অলপ বহিলোঁ শান্তিছে চৰাই চিৰিকটিবোৰ চাই মেলি। মিনৱাইল চবেই ফটো ক্লিক কৰি থাকোঁতে মই ভালেই পালোঁ আৰু আই এম বেক টু মাই ডেইলি ৱৰ্ল্ড ইন মাই ফেণ্টাচিজ। বহি পিনে বহুত মানে ভাল লাগে মোৰ এনেকৈ বস্তুবোৰ অবজাৰ্ভ কৰি আৰু চাই মেলি ভাবি মেলি অলৱেজ ডিপ ইন থটছ। অলপ সময় পাই গ'লোঁ আৰু ছমাহত যিমানখিনি বস্তু এইবাৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ, অলট অফ টক্সিচিটি টু, সেইখিনি অলপ ডিটক্স কৰি ল'লোঁ তাতে বহি বহি। খুব বেছি ভাল লাগিলে মনটো। এণ্ড দেন এণ্ড আই লাভ এনজয়িং মাই অ'ন কোম্পানী। চ' মই এনেকৈ এটা সৰু আলি হয় তাৰ মাজে মাজে দৌৰা ধপৰা কৰি যি টি কৰি আছিলোঁ, বাট আই এনজয়ড ইট। তাৰপিছত আহিলোঁ আমি অলপ শাক চাক বুটলিবলৈ। এইফালে ধনিয়া বুটলি আছিলোঁ মামীহঁতৰ লগতে, আৰু বুটলি মেলি সেয়াই চবেই ঘৰলৈ এমুনা এমুনা শাক চব্জি আনি পিনে ঘৰ পালেহি। চ' দিছ ইজ হাউ আই এম ডকুমেণ্টিং মাই ডেইজ when I'm enjoying. Thank you for watching my vlog. Stay tuned. Bye bye.